হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ, আজি আমাৰ ঘৰত সৰু এখন বাগিচাখন আপোনালোকৰ আগৰ ভিডিঅ'ত দেখাইছোঁ। তো আজি আকৌ দেখুৱাম। মানে বহুতো শাক পাচলিবোৰ লপকে ডাঙৰ দীঘল হৈ উঠিছে। তো আপোনালোকে সেই কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো এইটো দেখিছে, এইবোৰ দেখিছে ডাঠা কেনেকৈ বাঢ়িছে, লহপহকৈ বাঢ়িছে দেখিছে গাইজ। ভোট জলকীয়া গাইজ দেখিছে, ভোট জলকীয়া কেনেকৈ লাগিছে দেখিছে সেইটো গছখন। তো গাইজ, এইফালে আছে আমাৰ লেচেৰা গছ দেখিছে। এইটো হৈছে আমাৰ লেচেৰা গছ দেখিছে। এইবোৰ লগা নাই এতিয়াও, মানে লাগিব আৰু ফুল ফুলিছে। এইবোৰ দেখিছে মৰাপাট। এইবোৰ খাব লাগে দেই, শাক পাচলি খাব লাগে। মানে পাৰিলে শাক পাচলি সদায় খাব লাগে। শাক পাচলিত বহুত ভিটামিন থাকে, আপোনালোকে নিশ্চয় গমেই পাইছে। শাক পাচলিত আমাৰ এ ভিটামিন বহুতকৈ থাকে। তো আমাৰ এ ভিটামিনৰ ফলত বহুত আমাৰ বেমাৰ আজাৰ হোৱা দেখা যায়। তো আমি এই শাক পাচলিবোৰ খালে সেই ৰোগৰ পৰা কিছু মুক্তি